চিম্বলটো হ'ব বিজেপি, এইটো কি ক'ব? এইটো ইয়াৰ কাৰণে সময় আছে, এইটো আমিও পাৰ্টি লেভেলত আলোচনা কৰা নাই, আমাৰ এলায়েন্স চৰকাৰ চলি আছে, গতিকে ইয়াৰ কাৰণে সময় আছে, আমি আলোচনা কৰিম, যেতিয়া আলোচনা কৰিম আপোনালোকক জনাই দিম। হ'লেও এইবাৰ হেলিকপ্টাৰ ইউজ কৰিব আৰু চৰকাৰত আহিব। এইবিলাক তেখেতৰ কথাবিলাক তেখেতে ক'ব, মইতো কি ক'ব লগা আছে, তেখেতৰ কথাবিলাক তেনেকুৱাই হয়, ধাৰ লৈ হেলিকপ্টাৰ চলাব, কিবা চলাব, এই চলাব, পিছত কৈছে যে চৰকাৰৰ পৰা পিছত পইচাটো দিম, এতিয়া ধাৰ ল'ম, আল্টিমেটলি চৰকাৰৰ পৰা দিবতো, সেইটোৱেতো কথা, ডাঙৰ কথাটো। তো এতিয়া আমি সমাজখন আগুৱাই লৈ যাব লাগে, কাম কৰিব লাগে, এতিয়া ডকাইত চুৰ হৈ আছে, এইবিলাক বন্ধ কৰিব লাগে, বিভিন্ন সমস্যা চলি আছে। চ' আমাৰ সমাজখনক লৈ আমি ফ'কাছ কৰিছোঁ, বেলেগ কথাত আমি ফ'কাছ কৰা নাই। নিজে কৈছে এনেকুৱা কথাবিলাক মোক নুসুধিলে ভাল, মোক আপোনালোকে প্ৰশ্ন কৰক কি কাম কৰিছে কৰা নাই BTCত, অকল বেছি প্ৰশ্ন কৰক যে আমি কাম কৰিব পাৰিছোঁ নে নাই। আপোনালোকৰ তাত বহুত বেয়া প্ৰশ্ন আছে যদিও সোধক ডেভেলপমেণ্টৰ ক্ষেত্ৰত, কিবা মোক যদি আপোনালোকে কিবা অনুকিয়াই দিব বিচাৰে, কিবা কাৰেকশ্যন কৰিব বিচাৰে কৰক, কিন্তু এইবিলাক প্ৰশ্ন সুধি পেলাই আপোনালোকৰো মানে পেজটো নষ্ট হৈ যাব, আমাৰো মানে আননেচেচাৰী কথাটো কিয় ডিছকাছ কৰোঁ আমি। এতিয়া মেডিকেল কলেজ আৰম্ভ হৈ গৈছে, সিদিনা কৈছিলে হ'ব নালাগে, জুনৰ পৰা ক্লাছ আৰম্ভ হ'ব, কিমান ডাঙৰ কথা এইটো। এম্বেংমেণ্ট এটা ব্ৰিজ হৈছিলে, এইটো ঠিক কৰি দিলোঁ, কিমান ডাঙৰ কথা এইটো। চ' আমাৰ বহুত কাম কৰিব লগা আছে এডুকেশ্যনৰ ক্ষেত্ৰত, যিবিলাক কাম তেখেতসকলে ইমান বছৰে কৰা নাছিলে সেইবিলাক আমি কৰিব লাগিব। মিনিষ্টাৰ কোকৰাঝাৰত আহিছে আৰু আমি তেখেতক আমি কৈ আছিলোঁ যে এবাৰ ভিজিট কৰিবলৈ আহিব লাগে, তো তেখেতে আহিলে আৰু ইতিমধ্যে আমাৰ যোৱাকালি ৰিভিউ মিটিং হ'ল আৰু যিখিনি কনষ্ট্ৰাকশ্যনৰ কাম এম্বেংমেণ্ট কনষ্ট্ৰাকশ্যনৰ কাম হৈ আছে, বহুতখিনি কাম আমাৰ 4টা ডিষ্ট্ৰিক্টত হৈ আছে আৰু যিখিনি ভালনাৰেবল পইণ্ট এইখিনি যোৱাকালি আইডেণ্টিফাই কৰা হৈছে, যিখিনি এই বছৰ কৰিব নোৱাৰে এইখিনি টেম্পৰাৰী মেজাৰ কৰি হ'লেও ৰখাৰ কাৰণে কালি কথা পতা হৈছে আৰু ইতিমধ্যে প্ৰায় মোৰ দেন 200 crore ইয়াৰ কাম হৈ আছে আৰু 100 crore তেখেতে কৈছে যে এই বছৰ এইটো ঠিক কৰা হ'ব। গতিকে বহুতখিনি এম্বেংমেণ্ট আমাৰ পাৰ্মানেণ্ট এটা এইটো যিটো ক্লজিং সেইটো হ'বলৈ গৈ আছে আৰু আই নদীত যিখিনি বহুতখিনি বেছি ইৰ'শ্যন হৈছিলে, য'ত ব্ৰিজ হৈছিলে, সেই পইণ্টকেইটাত এইবাৰ মোৰ দেন 125 crore কাম হৈছে। তো সেইটো চালে মানে বহুতখিনি প্ৰব্লেম আমাৰ খতম মানে ফিনিছ হৈ যায় আছে। সংকোচ নদীটো আমাৰ অলপ মেটাৰ অফ চৰ' হয়, সেইটো মানে বহুত গৰাখহনীয়া কৰি আছিলে, সেইকাৰণে কালি ভিজিট হ'ল। সংকোচ নদীতো 3টা 4টা যিটো ব্ৰিজ পইণ্ট আছে তাত পাৰ্মানেণ্ট চলিউশ্যনৰ কাৰণে কালি আলোচনা কৰা হৈছে। তো আমি আশা ৰাখিছোঁ যে এই বছৰ 100% নহ'লেও নেক্সট বছৰত মানে আমাৰ যিবিলাক এম্বেংমেণ্ট ব্ৰিজ আৰু ফ্লাড প্ৰব্লেম সেইটো বহুতখিনি সমাধান হৈ যাব।